মই দিব্যাই আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ ৰাতিপুৱাৰ পৰা কৃষ্ণাৰ লগত চাওকচোন কিখন কৰি আছোঁ আৰু দেখিছে মা নিচিনা হ'ব বোলে মা নিচিনা ফুট লৈছে চুলি মেলিছে আৰু কাজলো লগাইছে আজি কৃষ্ণাই সেইকাৰণে মই বোলো দেখাই দিওঁ ভিডিঅ'টো কি কৰে তাই আৰু এয়া দেখিছেনে পুৰা ফূৰ্তি তাই আজি মোৰ নিচিনাকৈ কাজল লগাই কৰি তো ভিডিঅ'টো শেষলৈকে চাই যাব কি হৈছে দেই আজি দিনটোত হেল্ল' আজি আমাৰ এই যদি কৃষ্ণা কাৰ নিচিনা হৈছে কৈ দিয়া কি কৰিছে দেখাই দিয়া কথা কৈছো ফুল লালু কাজে লালু পিছে পিছে কৈছো আইও জিনিছিলে ডাঙৰ হ'ল আৰু এতিয়া মা নিচিনা হৈ গ'ল আৰু কি ক'ব আৰু এতিয়া হয় পুৰা ডাঙৰ চাম খাই দিম তো পিছে পিছে আহিছে এতিয়া এইজন দেখিছেনে ক'ত হ'ল এইজনী পিছে পিছে তাই বোলে আজি মাৰ নিচিনা হ'ব মই এনেকৈ ড্ৰেছ কৰা দেখি তাইও ক'লে ঘামি আছোঁ বাৰু দুজনী চুলি দিছিলে মা আৰু গোটেইজনী মোৰ নিচিনা হ'বলৈ মন আজি মই ফুট লোৱা দেখি কৈছে কাজল মোকোখন লগাই দিয়াচোন মা ময়ো তোমাৰ নিচিনা হওঁ আজি সেইকাৰণে তাইকো কাজল অকণ লগাই দিছোঁ আজি আৰু বোলে চুলিখিনি ময়ো তোমাৰ নিচিনাকৈ দি পেলাই মেলি থাকোঁ ছোৱালী আচলতে ডাঙৰ হ'ল আৰু দেই যি দেখিছোঁ হয় নেকি আৰু ফটো লৈছে চাব দেই আপোনালোকে ফটো লৈছে দেখাই দিয়ে এইফালে এইফালে পোহৰত দেখাবা হা এইফালে হা এইফালে দেখাই দিয়ে এয়া কেমেৰা এইটো ইয়াত চোৱা আৰু চুলি ঘামি গৈছে চাওঁ এতিয়া মা নিচিনা মাজে আঁতৰলৈ গৈ দুজনীকে দেখাওঁ বাৰু আমি চাব দেই এইজনী হৈছে নে অকণমান ঠিকে দেখিছে ছোৱালী ডাঙৰ হ'ল আৰু এতিয়া যেতিয়া কয় মাকৰ নিচিনা হ'ম বুলি ষ্টাইল কৰিম বুলি তেতিয়া ভাবিব ছোৱালী ডাঙৰ হ'ল আগতে আমিও মা কাপোৰ পিন্ধি উমলিছিলোঁ কিন্তু এতিয়া উমলা হেৰিটো গ'লেই সিহঁতি মোবাইল চাই সিহঁতৰ উমলা সেইটো নাজানেই সিহঁতি কেনেকৈ উমলিব লাগে নাই মই ভাত বনাওঁ নাচিব লাগে তাইৰ লগত এতিয়া নাচিম ৰ'বা বহি থাকা তুমি ৰ'বা মই ভাতটো হেৰি পাতি লওঁ দিগদাৰ নকৰিবা দেই আগতে আমি উমলিছিলোঁ ন এতিয়া ল'ৰা ছোৱালীয়ে উমলাটো কি একেবাৰে নাজানে আমি ৰ'বা একদম লাগিয়ে থাকে তাই উমলাটো কিনো বস্তু একেবাৰে চিনি নাপায় আজিকালি ল'ৰা ছোৱালীয়ে আৰু উমলিছিলোঁ লগৰ ল'ৰা ছোৱালীৰ ঘৰত খেলিবলৈও গৈছিলোঁ আজিকালি ল'ৰা ছোৱালীৰ ঘৰততো খেলিবলৈ পঠিয়াব নোৱাৰি ক'তো আৰু সঁচাকৈ আগৰ দিনবোৰ বহুত বেলেগ আছিলে আৰু মাহঁতে কোৱা মতে মাহঁতৰ দিনবোৰ বহুত বেলেগ আছিলে আমাৰ দিনবোৰো বেলেগ আছিলে এতিয়া আমাৰ ল'ৰা ছোৱালীৰ দিনবোৰ বহুত বেলেগ এতিয়া মোবাইল যুগ হৈ গৈছে অনলাইন ক্লাছ মোবাইল লেপটপ এইবিলাকতে বিজি ল'ৰা ছোৱালী বাহিৰত খেলিবলৈ যাবলৈ হ'লে পাৰ্কতহে লৈ যাব লাগে কেতিয়াবা এতিয়াতো সেয়াও বন্ধ সেইটো কাৰণে ঘৰতে আৰু ইউটিউব কৰি আছে আজি দিনটো চাই যাওক ব্লগটো শেষলৈকে ভাবিলোঁ ব্লগ ষ্টাৰ্ট কৰি দিওঁ তো সেইটো কাৰণে বোলো অলপ ঠিক ঠাক হৈ আহোঁ কি মোৰ লগতে কৃষ্ণাও আজি এইটো ডাঙৰ ফুট এটা তাই লগাই দিছে ঠিক ঠাক হৈ লৈছোঁ তো চাই যাওক ব্লগটো এতিয়া মই দুপৰীয়া ভাতটো পাতিবলৈ আহিলোঁ পাকঘৰত আৰু আজি মই ৰাতিপুৱাই কি কৰিলোঁ কাবুলী বুট আৰু আলু এনেকৈ বইল কৰি ৰাখি দিলোঁ ইয়াকে তেল মাৰিম ইয়াকে হেৰি হ'ব
আৰু বাকী বিশেষ একো নাই আজি, যিহেতু এইকেইদিন আমাৰ মাছ মাংস খোৱা অকণমান বন্ধ হ'ব দুদিনমান, সেইটো কাৰণে একোৱেই নাই। এইটো বইল কৰি ৰাখিছোঁ কাবেলি বুট আৰু বাদামৰ নাৰিকল আছিলে, নাৰিকলৰ চাটনি এটা বনাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়ালৈকে কাৰেণ্টটো নাই। কাৰেণ্টটো এতিয়ালৈকে নাই, সেইটো কাৰণে তো চাই যাওক শেষলৈকে ব্লগটো কি হয় দেই। আৰু শেষত কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা হৈছে। আৰু যদি মোৰ চেনেলত কোনোবা নতুন আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। এতিয়া মই ভাত বনাই কৰি আগফালে বহিছোঁহি। আহিছে আমাৰ কৃষ্ণা মোৰ ওচৰত ভিডিঅ' উঠিবলৈ। এয়া দেখিছেনে, চুলি দেখাইছে, ফুট দেখাইছে আৰু অকণমান তাইৰ লগত ধেমালি। যিহেতু পাপা অহা নাই ভাত খাবলৈ, সেইটো কাৰণে আমি আগফালে অকণমান এনেকৈ বহিলোঁ আৰু ধেমালি কৰিলে কৃষ্ণাই। গুড ইভিনিং। আৰু এতিয়া মই আবেলি চাহ বনাইছোঁ। আবেলি খাই কৰি অকণমান ৰখিলোঁ, তাৰপিছত মুখ হাত ধুই কৰিহে আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ। কিন্তু এতিয়া মই যেনেকৈ আছিলোঁ তেনেকৈ আহিলোঁ, বেয়া নাপাব। তো গাখীৰ আছিলোঁ, ভাবিলোঁ এইটো গাখীৰ মই ফ্ৰিজত ৰাখি মানে দম হৈ গৈছে গাখীৰখিনি। এতিয়া মই ভাবিলোঁ অকণমান গৰম কৰি যাওঁ, গাখীৰ গৰম কৰি তাৰো চালিটো কাটি গৈছোঁ। মই কি খাবলৈ মন গৈছে গম পায়নে? কৃষ্ণই যে খায় মাখন খাবলৈ মন গৈছে, সেইটো কাৰণে ইউটিউবত চালোঁ কেনেকৈনো মাখন বনায়। আৰু গাখীৰখিনি গৰম কৰি চালিটো এনেকৈ ৰাখি যাব লাগিব, তাৰপিছতহে মাখন বনাবগৈ পাৰি। সেইটো কাৰণে মই গাখীৰখিনি গৰম কৰি ৰাখি গৈছোঁ। আৰু এতিয়া আবেলি হৈছে, আবেলি অকণমান চাহ খাই লওঁ, লাল চাহ বিস্কুট আৰু গাখীৰখিনিও গৰম কৰি লওঁ। চাই যাওক এতিয়াৰ পৰা এটা মিঠাই বনাম। পনীৰ অকণমান লৈছিলোঁ, পনীৰকণ আমাৰ সংগীতাই যে মিঠাইবিলাক বনায় তাই পৰাই খুৰমা, পনীৰৰ খুৰমা বুলি কয়, সেইটো মই তাইৰ পৰা চাই বনালোঁ। তো ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কেনেকুৱা হৈছে আপোনালোকে ক'ব। আৰু এতিয়া মই চাহকণ বনাই চাহকণ খাই লওঁ। পানী গৰম কৰি কৃষ্ণালৈ আকৌ গ্লুকন দি এটা আনি লৈছে। এইকেইদিন গ্লুকন দি খুব দিছোঁ তাইক। বেছিকৈ খালে কি হয় নাজানো, কিন্তু কি হয় তাই মাজতে অলপ মানে প্ৰস্ৰাৱ কৰাটো অলপ প্ৰব্লেম হৈছিলে, মানে গৰম কাৰণে নে কি নাজানো, কমকৈ কৰিছিলে। সেইটো কাৰণে ফ্লাক্সত ভৰাই দি গৈছোঁ এইকেইদিন। তো এতিয়া গাখীৰ গৰম কৰি বনাই লওঁ চাহটো। এইকেইদিন মই এটা কাম কৰিছোঁ দেই, কি হৈছে গম পায়নে? গাখীৰবিলাক পাতিছোঁ, পাতি পেলাই পাহৰি থাকোঁ নহয়। দুদিন মই গাখীৰ জ্বলাইছোঁ এইকেইদিন, আৰু মনটো অলপ বেয়াও এইকেইদিন, সেইটো কাৰণে চাগে মোৰ হৈছে এনেকুৱা। আৰু এতিয়া সেইটো কাৰণে গাখীৰ পাতি ওচৰতে ৰখি দিব লাগিব। চাহকণ বাকি লওঁ, লাল চাহ খুৰমাৰ লগত খাই লওঁ। আৰু মইনো ৰেচিপিটো কেনেকৈ বনালোঁ আপোনালোকে চাই লওক ৰেচিপিটো, তাৰপিছত আকৌ লগ পাই আছোঁ। এতিয়া মই 100 গ্ৰামমান পনীৰ লৈ লৈছোঁ, খোলা পনীৰ। যিহেতু টেমাটো পায়, টেমাৰ পনীৰতকৈ এনেধৰণৰ পনীৰ বেছি ভাল হয় বুলি কয়। আৰু মই চানা খুৰমা আচলতে খাই বহুত ভাল পাওঁ, সেইকাৰণে ভাবিলোঁ তাইৰ ৰেচিপিটো চাই মই নিজেই বনাই লওঁ, আৰু খাবলৈও ভাল লাগিব, টেষ্টি হ'ব নিজে বনালে, ঘৰত বনোৱা বস্তু। আৰু সংগীতাৰ আচলতে ৰেচিপিবিলাক খুবেই ভাল লাগে মোৰ। তাইৰ ৰেচিপিবিলাক মই চাওঁ আৰু বনাবলৈ চেষ্টা কৰোঁ, কেতিয়াবা নকৰা নহয়। বহুতৰে ৰেচিপি চাওঁ মই, বহুতৰ ৰেচিপি চাই পেলাই মই কিছুমান বস্তু বনাওঁ, আৰু ভালো লাগে, শিকিবলৈ পাই ন এনেকৈ ৰেচিপি ভিডিঅ'বিলাক দিলে মানে। এতিয়া আজি বনালোঁ মই সংগীতাৰ এইটো
পনীৰৰ খুৰমা চানা খুৰমা বুলি কয় ন বহুতে চানা খুৰমা বনালোঁ আৰু এতিয়া মই ইয়াক কিউবছত কাটি লৈছোঁ তাই ভিডিঅ'টো চালে বেছিকৈ ভাল জানিব আপোনালোকে ভালদৰে মইতো দেখাইছোঁ তাই যেনেকৈ দেখাইছে বাৰু এয়া মই এনেকৈ সৰু সৰুকৈ কিউবছত কাটি লৈছোঁ এতিয়া মই এইখিনি এটা কেৰাহী লৈছোঁ কেৰাহীত মই 1 কাপ চেনি দিছোঁ দেখিছেনে 1 কাপ চেনি দিছোঁ আৰু ইয়াত মই আধা কাপ পানী দি দিম এইখিনি এতিয়া মই চানা পানী বনাই ল'ম এতিয়া মই পনীৰখিনি দি দিছোঁ যেতিয়া চেনিখিনি ভালদৰে মিল হৈ গ'ল আৰু উতল আহিবলৈ দিম অলপ দেৰি এইখিনিতে চেনি পানীখিনি কমি আহিছে দেখিছেনে এতিয়া আমি গেছটো নাই একেবাৰে কমাই দিব লাগে নহ'লে গেছটো অফ কৰি দিব লাগে মোৰ এইখিনিতে ভুল হ'ল মই গেছটো বাঢ়িয়ে থাকিলে মোৰ জুইকুৰা সেইটো কাৰণে মোৰ অকণমান লাগি গ'ল পনীৰখিনি পিছে খাবলৈ বেয়া হোৱা নাছিলে ভালেই হ'ল আৰু ভুলৰ পৰাই কিছুমান শিক্ষা পায় বুলি কয় যে এয়া মই পালোঁ আচলতে মই প্ৰথমতে গেছটো অফ কৰি দিব লাগিছিলে তেতিয়া মোৰ পনীৰখিনি বেছি ভাল হ'লহেঁতেন কিন্তু এতিয়াও একো নাই খাবলৈ ভাল হৈছে কিন্তু মই যি ভুল কৰিলোঁ আপোনালোকে নকৰিবৰ কাৰণে মই জনালোঁ যে আগতে গেছটো অফ কৰি দিব বা কমাই দিব একেবাৰে চিমত দি দিব আৰু এতিয়া মই এটা বাতিত উলিয়াই আনিম আৰু সংগীতা তোমাৰ ৰেচিপিটো বহুত দিনৰ পৰা কৈ আছিলোঁ তোমাক বনাম বুলি এইটো বনাই দেখালোঁ আৰু থেংক ইউ ছ' মাছ ইমান ধুনীয়া এটা ৰেচিপি তোমাৰ ভিডিঅ' যোগেদি আমাক শ্বেয়াৰ কৰাৰ কাৰণে তো আমিও শিকিবলৈ পালোঁ আগলৈও এনেকুৱা ৰেচিপি দি যাব আমি শিকি যাম বা ব্লগত আমাৰো দেখাই যাবলৈ হ'ব তো এয়া দেখিছেনে চানা খুৰমা মোৰ ৰেডি হ'ল এতিয়া চাহ বাকিম আৰু খাম আৰু আজি ভিডিঅ'টো মই ইমানলৈকে দেখালোঁ ইয়াতকৈ আৰু দেখাব নোৱাৰে পৰা কেনেকুৱানো পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ